হেল্ল' ৰাইজ সকলোকে স্বাগতম জনাইছোঁ নিতুল শৰ্মা ইউটিউব চেনেললৈ। গতিকে বলক আজি ভিডিঅ'টো আমি আপোনালোকক দেখুৱাম তামোল যে এই তামোল মেইন বস্তু তামোল ন। এই তামোলটো মানে এই বছৰটো নাহে কিনে নেক্সট বছৰ হ'ব নেকি? হয় হয়। আৰু এইটো অসমীয়াৰ কাৰণে এইটো তামোলটোৱে মেইন ন। হয়, এই তামোলটো মানে মাটিত পুতি থৈ দিব। মানে ধৰক বাৰিষা আহিছে এতিয়া খাবতো লাগিব। গতিকে এইকেইদিন কেঁচা তামোল আছে গছত, কিন্তু মানে কি তামোলটো যেতিয়া খাব লাগিব ন, সেইকাৰণে মাটিত পুতি থৈ দিয়ে। কেনেকৈ মানে পুতি থয় এইটো আপোনালোকক দেখুৱাম। গতিকে বলক আমাৰ ভিডিঅ'টো কৰি দিওঁ আহক। হয় চাওক, এয়া এনেকৈ গাঁতাটো খান্দি আছে বৰ্তমান। এইটো এনেকৈ যে খান্দি আছে, কিমান ফুট খান্দা যাব গাঁতাটো? 2.5 ফুট। তামোল কিমান থাকিব ইয়াতে? হেৰি কি কয়, এই তামোলটো কেতিয়া হ'ব আপোনালোকে? শাওন ভাদা মাহত। আচ্ছা, খান্দা কাম আৰম্ভ হৈছে। আমাৰ মানুহ চোৱা মানুহ কিমান খান্দা গ'ল তেওঁলোকে? এইটো 1.5 আৰু অলপ খান্দিব লাগিব। 1.5 ফুটতে পানী ওলাই গ'ল, বৰষুণ হৈ আছে। আচ্ছা, এয়া আমাৰ গাঁৱৰ পৰিৱেশ। দৰ্শক আহি গৈছে আমাৰ। বহুখিনি খান্দা হ'লে আমাৰ পানী ওলাই গ'লে, পানী বহুত আৰু অলপ খালে পানী বেছি হ'ব নেকি। এয়া দি আছে ফিনিচিং, এইটো ফিনিচিং কৰি আছে। পানীখিনি উঠাব লাগিব না থাকিব? পানীখিনি থাকিব ন। সেইখিনি উঠাই আছে এতিয়া আমাৰ লিলু মহন্তই। আৰু বৰ্তমান আমাক দৰকাৰ হ'ব এতিয়া কলপাতৰ। গতিকে কলপাত কাটিব যাওঁ, আপোনালোকক দেখাই আছোঁ। কলপাতখিনি মানে ইয়াতে গোটেইখিনি পুতি দিয়া হ'ব। এয়া লিলু, এইটো কলপাতৰ সন্ধানত আছে কলপাত। গতিকে কাটিম আমি। আহি পালোঁ এয়া বাৰীৰ পিছফালে লাগি আছে কঁঠাল। চাওক ৰাইজ, কি কঁঠাল, চাৰিওফালে কঁঠাল। এই মোবাইলত ঢুকি নাপায়, ইমান কঁঠাল আছে। চাওক, এই হৈছে গাঁৱৰ মানে বাৰীৰ পিছফাল আমাৰ এয়া। এইয়া এই চিন্হা, এইটো কাটি আছে কলপাত। তাতে বলক দাউৰি ইয়াক গৈ আছে কলপাতৰ সন্ধানত। হনুমান বান্দৰ কিবা হ'ব? একো নহয়। আম লাগছে নাই? হৈ গ'ল আমাৰ কলপাত আনা। লিলুই নি আছে কলপাত। বাকীখিনি আপোনালোকে চাব, এইখিনি কলপাত পুতি দিয়া হ'ব তলত। তামোলখিনি ধুনীয়াকৈ থৈ দিব। আহি গ'ল কলপাত। পানী আৰু ওলাইছে নেকি? এই পানী হৈ গ'ল পূৰা। এইখিনি মানে ধুনীয়াকৈ কাটি আছে সমান কৰি। চাওক, কলপাতখিনি এনেকৈ সোমাই দিব। তামোলখিনি মাজত থাকিব নেকি? তামোলখিনি মাজত থাকিব ন? কলপাত কিমান দিব লাগিব? মানে কি, এই তামোলখিনিত মাজত থাকিব আৰু কলপাতখিনি চাইডত ভৰাই দিয়া হ'ব। চাওক, প্লাষ্টিক নাথাকে আৰু মানে ইয়াতে পূৰা ন, অকল মানে কলপাত। চাওক, ইয়াতে কোনো ধৰণৰ প্লাষ্টিক ব্যৱহাৰ কৰা নহয়, মানে অকল থাকিব কলপাত। অকল কলপাতে মানে পূৰা ঢাকি দিছে গোটাইখিনি। ইয়াত তামোল, ইয়াত চাওক আহি গ'ল তামোল। ইয়াত তামোল সোমাই যাব। এইয়া তামোল, এইটোৱে মেইন বস্তুটো। এইটো চাওক, এতিয়া কেঁচা হৈছে এনেকৈ ভিতৰত সোমাই থাকিব। এইটো থাকি যাব এনেকৈ। কলপাতখন জাপি দিব লাগিব নেকি এনেকৈ?
চিষ্টেম হে বাপৰে বাপ আজি ফাৰ্ষ্ট টাইম দেখা পাইছোঁ এনেকুৱা আগতে দেখা পাইছিলি নাই পোৱা এই মিষ্টাৰ আগতে দেখা পাইছিলি এনেকুৱা কাম ফাৰ্ষ্ট টাইম ময়ো ফাৰ্ষ্ট টাইম এই কলপাতটো একদম পচি যাবনে পূৰা তামোল কেতিয়া আকৌ তামোল কেতিয়া মজি যাব পূৰা আচ্ছা ৰাতি যিটো কোনোবা উঠি লৈ যায় হা কিমান তামোল কিমান ধৰে তই কিমান আছে 3 পোন মানে তামোলটো বেছিকৈ থাকিলেই গাঁতাটো অলপ দোৱা কৰিব লাগে আৰু যদি তামোল কম থাকে তেতিয়া আৰু সেই 2-3 ফুটত হৈ যায় আৰু ধুনীয়া এইটো 2.5 ফুটৰ গাঁতা হয় এতিয়া মাটি জাপি দিব এতিয়া মাটি পূৰা দি দিলা কেনে ইঞ্জিনিয়াৰিং কামে আজি ফাৰ্ষ্ট টাইম দেখা পাইছোঁ মই এইটো এই কামটো পানী খাব লাগে কম ৰ'দ সূৰ্যৰ গোটেই মুখ মেলি আছে একদম মানে তাতে ঢালি দি তাকেইতো হৈ গ'ল ন গতিকে এইখিনি আৰু আপোনালোকক দেখুৱালোঁ যিমানখিনি পাৰোঁ চেষ্টা কৰিলোঁ দেখাবলৈ যদি চাই ভাল পালে তেন্তে আৰু লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব ভাল পাব লাগে বাৰু এইবিলাক আনকমন বস্তু গতিকে আপোনালোকক ময়ো চালোঁ আপোনালোককো দেখুৱালোঁ কামবিলাক এয়া চলি আছে আৰু শেষ পৰ্যায়ে এইখিনি মাটিখিনি মিলাই দিব সমান কৰি তাত মচি দিব না তাত মচি দিব এয়া আৰু কাহিনী গতিকে লিলোঁ বাই বাই লাষ্ট পৰ্যায় মাটি দিয়া কমপ্লিট পূৰা এনেকৈ মাটিটো দমাই থৈ দিছে এইটো মাটি আৰু কিমান দিন খুব বেছি 4-5 দিন মাটিটো বহি যাব বহি যায় আৰু মাটিটো নাইকিয়া হৈ যাব গতিকে যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইবটো নকৰে গতিকে কৰিব ৰাইজ এইখিনি আপোনালোক দেখুৱালোঁ বাই 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 বাই